এয়া চাওক মোৰ গাড়ী। মই ডেলিভাৰী কাম কৰোঁ। সকলোৱে বহু সংখ্যক লোকে জানে যে মই ডেলিভাৰী কাম কৰোঁ। আৰু এয়া হৈছোঁ মই। এয়া মোৰ গাড়ী। আৰু ক'ব বিচাৰিছোঁ যে বুৰ্বক কাক বোলে আৰু বুৰ্বক কেই ধৰণৰ থাকে, আজি ভিডিঅ'টো চালে গম পাব। মানুহজনে এজনে আৰিফ উদ্দিন নামৰ এটা মানুহ আছে, পকাৰ কবৰ। সি পাৰ্চেল এটা অৰ্ডাৰ কৰিছিলে, কিবা এল'ভেৰাৰ 248 প্ৰাইচ। মোৰ ইয়াত দেখাই আছে, ইয়াত চাওক লাগিলে তলত লগাই আছোঁ। আৰু তাৰ ইয়াত সি দেখা পাইছে যে 222 টকা। এতিয়া 22 টকাত মই কৈছোঁ তোমাৰ মোবাইলটো লৈ আহা, যদি 47 টকা হয় তেতিয়াহ'লে মই পাৰ্চেলটো তোমাক ফ্ৰী দি যাম। কিন্তু সি নামানে, সি 22 টকা দেখি আহিছে। মই কৈছোঁ নাই ভাই, মই 248 দেখাইছে, 248 দিব লাগিব। ইয়াৰ আগত মোক আধা ঘণ্টা থিয় কৰাইছে এই জেগাখনতে। ইয়াতে নহয়, বেলেগ জেগাতে পকাৰ খবৰ। আৰু পিছত কয় যে তেতিয়াহ'লে পাৰ্চেলটো লৈ যোৱা। মই ক'লোঁ যে পাৰ্চেল এতিয়াতো মই নলওঁ, আধা ঘণ্টা থিয় কৰাইছে, কি তোমাৰ খাই মই আহিছোঁ নেকি ইয়াত? আৰু সকলোৱে জানে এটা পাৰ্চেল যদি মই আধা ঘণ্টাত দিওঁ, এতিয়া মোৰ লগত পাৰ্চেল আছে 97। এই 97টা পাৰ্চেল মই কেনেকৈ দিম? এই বুৰ্বকটোৱে বুজি নাপায়, কয় যে কেঞ্চেল মাৰি দিয়া। এতিয়া কেঞ্চেল মাৰিম নে কি কৰিম কোৱা? আপোনালোকে কওক, কি কৰিব লাগে তাক ক'লোঁ যে 47 যদি হয় পাৰ্চেলটো তুমি ফ্ৰী লৈ যোৱা। 500 টকীয়া মোক দিছা, 500 টকীয়াটো লৈ যোৱা। আৰু কি ক'ম? আৰু যদি নহয় তেতিয়াহ'লে আৰু 500 টকা মই তোমাক দিম। ইয়াৰ পিছত সি দাঁত কামুৰি আছে। আৰু মই ভাই তোক কৈ আছোঁ, তই যদি ভিডিঅ'টো চাই আছোঁ আৰিফুদ্দিন, তই মোক এই মিছৰ বুলি নাভাবিবি। চা ডেলিভাৰী, দিছ ইজ ডেলিভাৰী। মই মিছৰ মানুহ নহয়। মিছৰ সেই ডেলিভাৰী এজেণ্ট বুলি তই যে ইহঁতক পাৰ্চেল ফালি পিছত নিনিও বুলি কৈ ইহঁতৰ লগত গাদ্দাৰি কৰি যোৱা, তেনেকুৱা মোৰ লগত নচলিব। তই যি জেগাৰ মানুহ, মই সেই জেগাৰ মানুহ, গম পাইছা? গতিকে দম দিওঁতে ভাই, দাঁত কামুৰোতে অলপ চাই চিন্তি দাঁত কামুৰিবি, নহ'লে দাঁত ক'ত যাব আৰু মানুহ ক'ত যাবি তই নিজেই বিচাৰি নাপাবি। এনেকুৱা এটা সময় আহি যাব, গম পাইছা? আৰু ডেলিভাৰী কাম কৰি আছোঁ বুলি যে একেবাৰে নাই, একো নাই, সেইটো নাভাবিবি। এইটো শিক্ষিত মানুহে হৈ যে অশিক্ষিত কাম, এইটোৱে আমি কৰি আছোঁ। আৰু তহঁতক সুবিধা দি আছোঁ, গম পাইছা? এইটো মনত ৰাখিবি। আৰু ভিডিঅ'টো এই ধৰণৰ যে বুৰ্বক আছে যিকেইজন, সেইকেইজনে যাতে পায় আৰু চাবলৈ বুজি পায়, সেইকাৰণে চবে ভিডিঅ'টো শ্বেয়াৰ বেছিকৈ কৰিব। সকলোলৈ অনুৰোধ থাকিব এটাই, আৰু বেছি নকওঁ, ক'লেতো বহুত আছে ক'বলৈ এনেকুৱা বুৰ্বক মানুহৰ বিষয়ে। বহুত বুৰ্বক পাই তাকো সদায়। আৰু আজি ৰাতিপুৱাৰ পৰা 3টাক পাইছোঁ, ই 3 নম্বৰ আছিলে। সি ভাবি আছে যে আমি তাকে প্ৰথম পাইছোঁ। ভাই আমি ডেইলি এনেকুৱা 10-15জন এৰি আহোঁ, পাৰ হৈ আহোঁ, গম পাইছা? গতিকে আমাক দম দি মই মোৰ নিজৰ কথা কৈ আছোঁ। মই মিছৰ মানুহ নহয়, আৰু যমুনামুখৰ পৰাও অহা নহয়, ডবকাৰ পৰাও অহা নহয়, মই ইয়াৰে। গতিকে মই ইয়াত মোৰ গাঁৱতে মোক তই দম দিবি আৰু মই চুপ হৈ থাকিম, এইটো কেতিয়াও সম্ভৱ নহয় বা সহ্যও নকৰোঁ। গতিকে ভালদৰে চাই সুধি ল'বি তোৰ ঘৰ ক'ত, তাৰপিছত তাক দম দিবি। আৰু যদি মোৰ সমূহত যমুনামুখ হওক, ডবকা হওক, যৰে এজেণ্টৰ লগত কাজিয়া তহঁতৰ নিচিনা যাক দেখা পাম, আজিতো এৰি দিলোঁ, ডাক্কা এটাহে মাৰিছোঁ, যদি দেখা পাওঁ কি কৰিম সেইটো মই জানো। আজিৰ পৰা সেইটো মোৰ মনত ৰাখিছোঁ, গম পাবি তহঁতৰ নিচিনা বুৰ্বকক চিধা কৰিবলৈ এতিয়া হয়তো কাম কৰিম, নহ'লে এৰি দিম, নহ'লে মাৰিবি, নহ'লে মাৰিম। 4টা অপশ্যন আছে মোৰ হাতত। এই 4টা মই বাছি লৈছোঁ, আৰু 4টা কৰিয়ে দেখাম তহঁতৰ লগত, তহঁতৰ নিচিনা যিকেইটা আছে। আৰু মই বিনা কান্দি কি য'তে যাওঁ তাতে চিধা কথা। মই মিছৰ মানুহ নহয়, আৰু ডেলিভাৰী কাম কৰিছোঁ বুলি যে এনেকুৱা নহ'ব, সহ্য কৰা নহ'ব। যি প্ৰশ্ন কৰিবা তাৰকৈ ডবল উত্তৰ পাবা। এইটো মই দিম, মই বেলেগৰ কথা নাজানো, মই দিম, এইটো খাটাং কথা।